বিজেপি দলটো আটাইতকৈ বেছি চান্দা লোৱা দল। মন্ত্ৰী পীযুষ হাজৰিকা আছিল কালেক্টৰ। টকা খেলিমেলি কৰাৰ বাবে পীযুষ হাজৰিকাক আঁতৰাই জয়ন্ত মল্লক সিন্ডিকেটৰ দায়িত্ব দিয়া হৈছে। নথি পত্ৰ সংগ্ৰহ কৰি থকা হৈছে। শীঘ্ৰেই সিন্ডিকেট অধিক তথ্যসহ ফাদিল কৰা হ'ব। আকৌ ৰাজ্যৰ ৰাজনীতিত উত্তাপ বঢ়াইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। সংবাদ মাধ্যমৰ আগত অখিল গগৈ একাধিক বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে বিজেপি দেশৰ আটাইতকৈ বেছি চান্দা লোৱা ৰাজনৈতিক দল। লগতে তেওঁ মন্ত্ৰী পীযুষ হাজৰিকাক লক্ষ্য কৰি কেইবাটাও গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে। অখিল গগৈয়ে এবাৰ প্ৰশ্ন উত্থাপন কৰি কৈছে যে মন্ত্ৰী পীযুষ হাজৰিকা কেতিয়াবা কালেক্টৰ আছিল নেকি? যদি নাছিলেই তেন্তে কেনেকৈ তেওঁ বিভিন্ন বিষয়ত এনে ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰাইছিল? তেওঁ আৰু অভিযোগ কৰে যে টকা খেলিমেলিৰ অভিযোগৰ বাবে পীযুষ হাজৰিকাৰ হাতৰ পৰা সিন্ডিকেট সম্পৰ্কীয় দায়িত্ব আঁতৰাই জয়ন্ত মল্লক দিয়া হৈছে। ইয়াতেই থমকি নাথাকি অখিল গগৈয়ে লগতে দাবী কৰে যে তেওঁলোকৰ হাতত বিভিন্ন নথি পত্ৰ সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া চলি আছে। অতি সোনকালে অধিক তথ্য আৰু প্ৰমাণসহ অসমত চলি থকা কথিত সিন্ডিকেট ব্যৱস্থাৰ বহু তথ্য ৰাজহুৱা কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে। চবেই জানে যে ওপৰৰ মালে আটাইতকৈ বেছি কালেক্টৰ, আটাইতকৈ ডাঙৰ কালেক্টৰ। মাল বুলি কোৱা বেয়া পাইছে তেওঁ। নাই মইতো কোৱা নাই, আপোনালোকেহে উলিয়াইছে এইটো শব্দ, হয়নে নহয়? তো যিবিলাকে তেওঁৱেই আছিল সেই সময়ৰ আটাইতকৈ ডাঙৰ কালেক্টৰ, হয়নে নহয়? তো সেই সময়ত বিৰাট ডাঙৰ কালেক্টৰ আছিলে, গতিকে আটাইতকৈ বেছি পইচা তুলিছিলে। কিন্তু তেওঁৰ কালেকশ্যন ক্ষমতাটো এতিয়া কাটি দিলে। কেলৈ? তেওঁ পাৰ্টীৰ নামত উঠোৱা পইচাখিনিও অলপ চলপ ইফাল সিফাল কৰিলে। সেইকাৰণে এতিয়া মেইন কালেক্টৰ বনাই দিলে জয়ন্ত মল্ল বৰুৱাক। কালি যে জয়ন্ত মল্ল বৰুৱাই মোক খোজ মাৰি দিছিলে, কেলৈ বুলি ভাবিছে? মই যে এইকেইদিন জয়ন্ত মল্ল বৰুৱাৰ গোটেই চিণ্ডিকেট ধৰি আছোঁ নে নাই, আৰম্ভ কৰিছোঁ আৰু গোটেই ডকুমেণ্টছ অকণমান গোটাই মেলি এতিয়া ধৰি বগৰাব লাগিব এইকেইদিনতে। আপোনালোকেতো নুলিয়াবই নিউজটো, উলিয়াব জানো চিণ্ডিকেটৰ নিউজ? নুলিয়াই। গতিকে মই বেলেগ বেলেগ ছিষ্টেম ক'ত কেনেকৈ কি কৰিব লাগে গোটেই মেকানিজিমটো বনাই আছোঁ। জয়ন্ত মল্ল বৰুৱাই গোটেই নামনি অসমখনত একদম চব বস্তুৰ আৰু চিণ্ডিকেট চলাই আছে। মেইন চিণ্ডিকেটৰ জয়ন্ত মল্ল বৰুৱা মানে হেৰি কি কয়, হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি, আৰু কামটো চলাই আছে হাগ্ৰামৰ মহিলাৰীয়ে। এই দুইজন লগ লাগি গোটেই নামনি অসমখন লুটি দিছে। অসমলৈ গাড়ী সোমালে হ'ল আৰু চব কণীৰ দাম যে বাঢ়িছে, মাছৰ দাম যে বাঢ়িছে, চব জয়ন্ত মল্ল বৰুৱাৰ কাৰণে। উল্লেখ্য যে পীযুষ হাজৰিকা আৰু অখিল গগৈৰ মাজত পূৰ্বৰ পৰাই বিভিন্ন বিষয়ক লৈ ৰাজনৈতিক বাকযুদ্ধ চলি আহিছে। এইবাৰ অখিল গগৈৰ নতুন মন্তব্যই ৰাজ্যৰ ৰাজনীতিত নতুন বিতৰ্কৰ সৃষ্টি কৰিছে। অৱশ্যে এই অভিযোগসমূহৰ সন্দৰ্ভত চৰকাৰ বা মন্ত্ৰী পীযুষ হাজৰিকাৰ ফালৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া এই মুহূৰ্তলৈকে পোৱা হোৱা নাই। গতিকে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব অখিল গগৈৰ এই প্ৰশ্ন সন্দৰ্ভত পীযুষ হাজৰিকা বা ৰাজ্য চৰকাৰে কি প্ৰত্যুত্তৰ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এনি ডিজিটেল।